এভৰিৱান, আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু মই গোটেই শাওণ মাহৰ ব্ৰত ৰাখিছিলোঁ, সেয়েহে শাওণ মাহৰ ব্ৰত খতম হোৱাৰ পিছত ভাবিলোঁ অকণমান প্ৰসাদ আগবঢ়াওঁ। তাকেই মই আজি শেষৰ দিন মোৰ ব্ৰতটো ভাঙিম বুলি ঘৰত অকণমান নেগাৰা নামৰ আয়োজন কৰিছিলোঁ। আৰু সেয়েহে মই আইতাহঁতকে মাতিলোঁ যাতে মোৰ গোটেই এক মাহৰ ব্ৰতটো যাতে সফল হয়। আইতাহঁতৰ পৰা অকণমান ভাবিলোঁ আশীৰ্বাদ লওঁ, আৰু আইতাহঁতেই নাম গাওক ধুনীয়াকৈ। আইতাহঁতৰ পৰা আশীৰ্বাদ ল'ম আৰু লগতে গোপিনী সেৱা কৰিলোঁ। তাৰপিছতে আইতাহঁতৰ পৰা আশীৰ্বাদ লৈ আজিৰ নামভাগ আৰম্ভ কৰা হ'ল। এয়া চাওক। আৰু ইয়াত দেখিলে নহয় আপোনালোকে সকলোৱে, আজি আমাৰ গোটেই নামভাগ চলি আছে। তাৰপিছতে মই এনেকৈ ধূনা চুনা অকণমান দিলোঁ চাৰিওফালে, যে ধূনাৰ গোন্ধটো বহুতেই ভাল লাগে এনেকৈ পূজা পাতলত। তাৰপিছতে আজি আমাৰ খিচিৰি আয়োজন আছিলে। মই খুৰীক সুধিব গ'লোঁ যে আজি খিচিৰি কিমান দূৰ, আৰু এয়া গৰমতে খুৰীয়ে মোক মাৰি পঠিয়াব বিচাৰিছে। দেখিছেনে ইমানে গৰম। লাষ্টত খুৰীয়ে মোক ক'লে যে মোলৈ স্পেচিয়েল চাহ বনাই আন। তাৰপিছতে আমাৰ গোটেই খিচিৰি চিচিৰি ৰেডি। তো মই খুৰীৰ কাৰণে ক'লোঁ স্পেচিয়েল চাহ বনাবলৈ, আৰু এয়া মই দিলোঁ খুৰীক একদম ধুনীয়া গৰম গৰম স্পেচিয়েল চাহ। আৰু এয়া দেখিলে নহয় আজিৰ দিনটোত আমাৰ ঘৰত আকৌ নতুন আলহী আহিলে। আৰু ইয়াত দেখিলে নহয় আমাৰ নামভাগ আজি এনেকৈ সামৰণি পৰিল। আৰু তাৰপিছতে মই আইতাহঁতলৈ শৰাইখন এনেকৈ আগবঢ়াই দিলোঁ। আৰু যিহেতু আজিৰ পূজাভাগ মোৰ কাৰণে বিশেষকৈ পতা হৈছিলে নামভাগ, তো সেয়াহে গোটেই প্ৰসাদ চসাদ মই এনেকৈ থাপনাখনত মই আগবঢ়ালোঁ। আৰু এয়া পূজা একচুৱেলি পতাৰ আচল কাৰণটো হ'ল যে মই যিহেতু এক মাহ এনেকৈ ব্ৰত পালন কৰিছোঁ, আৰু ব্ৰত মই এতিয়াৰ পৰা নহয় সৰুৰ পৰাই পালন কৰোঁ। যিহেতু মোৰ এটি বিশ্বাস যে আজিলৈকে মই যি কৰিছোঁ, যি কৰিব পাৰিছোঁ, সেয়া একমাত্ৰ শিৱ বাবাৰ আশীৰ্বাদ। আৰু কোনো এয়া ভাল স্বামী পাবৰ কাৰণে মই ব্ৰত ৰখা নাই। বহুতে কয়, কিন্তু নহয়, আচলতে মানিব পাৰিলে নিজৰ কাৰণে বহুত ভাল। আৰু আচলতে আমাৰ ইয়াৰ পৰম্পৰাগত এক চলি অহা এটি আগৰ নিয়ম যে আমি এনেকৈ পদধূলি আশীৰ্বাদ হিচাপে লওঁ গোপিনীসকলৰ। আৰু গোপিনীসকল যোৱাৰ পিছতে আমাৰ মায়ে এনেকৈ সকলোৰে মূৰত পদধূলিখিনি আশীৰ্বাদ হিচাপে দিলে। চ' আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আজিলৈ ইমানতে, বাই বাই।